নমস্কাৰ, সঞ্জীৱ বৰা অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মানে দেখিছে চাগে ধুতি চুৰিয়া পিন্ধি আহিছে ভকতসকল আৰু আইসকলো আহিছে চেলেং চাদৰ লৈ। আজি মানে বাহঁতৰ ঘৰত সকাম আছে আৰু বাহঁতৰ ঘৰত মানে নিজৰ ঘৰত নহয় জানো, বহুত কামৰ মাজতো ইপিনে যোৱা সিপিনে যোৱা, ইটোও নাই সিটোও নাই, মানে বহুত কামৰ মাজতো আপোনালোকলৈ লৈ আহিছোঁ সকামৰ কিছু দৃশ্য। আহকচোন, ভিডিঅ'টো কোনো স্কিপ নকৰি শেষলৈকে চাওঁ। আৰু সেইপিনে দেখিলেই ভকতসকলে নিজৰ নিজৰ কাম কৰিবলৈ লাগি গ'ল। আৰু এতিয়া বান্দালৈ আহিছোঁ। বান্দাত মানে সকলো বস্তুখিনি ৰখা হৈছে, কল কুঁহিয়া আদি মানে আপেল সকলোখিনি বস্তু ৰখা হৈছে। আৰু সেই বস্তুখিনি কটা মেলা কৰিছে নিতু দা আৰু মাইনা দাই। আৰু এইপিনে চাওক, নিতু দা আৰু মাইনা দাই বহুত ধুনীয়াকৈ মানে সেই কামখিনি কৰি গৈছে। এয়া দেখিছে আপোনালোকে, মানে সকলোখিনি বস্তু প্ৰায় কাটি হৈছেগৈ। আৰু এতিয়া এয়া আদা কুটি আছে আৰু তিয়ঁহ কাটি আছে, বাকী এইপিনে আপেলটো কাটিবলৈ আছে। এইবোৰ যে ঢাকি থৈছে এইবোৰ গোটেইবোৰ মানে কাটি কৰি হৈ গ'ল। এতিয়া ধুনীয়াকৈ ঢাকি কৰি ৰাখিছে চাওক। আৰু এইপিনে আনপিনে এতিয়া পিছফালে আহিছোঁ। পিছফালে দেখিছোঁ বৰ্তাহঁতে কি ধুনীয়াকৈ একদম মাহ ধুই আছে চাওক। প্ৰসাদৰ মাহ এনেকৈ মানে খৰাহি এটা লৈ এনেকৈ পানী দি এনেকৈয়ে ধুৱে চাওক। আৰু এইপিনে বিন্দু দাই প্ৰসাদৰ বাকলিটো এৰুৱাইছে, যিহেতু তিয়াই থোৱাৰ পিছত যি বাকলিটো এৰুৱাই এনেকৈ ধুনীয়াকৈ একদম বাকলি চাকলি এৰুৱাই আছে। আৰু যেতিয়া বাকলি চাকলি এৰুৱাই ধুই কৰি হ'ব, পাচিটোত ৰখা হৈছে। আৰু কিমান ধুনীয়াকৈ জিলিকি পৰিছে পাচিকেইটা চাওক এবাৰ। আৰু এতিয়া আহিছোঁ ৰিচিপশ্যনৰ পিনে। আগতে বিয়াতহে আপোনালোকে দেখিছিলে এনেকুৱা ৰিচিপশ্যন দিয়া, আজিকালি মানে কি সকামতো দিয়া হয়। যিহেতু ভিতৰত বহুত জেগা কমি যায়, সেইকাৰণে বাহিৰতো এনেকৈ ৰিচিপশ্যন দিয়া হৈছে। আৰু ৰিচিপশ্যনত প্ৰথমে খাইছে ভাইটি দুজনে। আৰু এইপিনে চাওক কিমান ধুনীয়াকৈ সজাই থৈছে। এতিয়া আমি আহিছোঁ যেতিয়া আমিও বহি লওঁ, আগত খাই লওঁ। আৰু এয়া দেখিছে দৈ মুড়ি আৰু গুৰ এনেকৈ লৈ ল'লোঁ, বাবুদাও বহি ল'লে। আৰু এইপিনে চৰকাৰো আছে, আমাৰ চৰকাৰো আহিছে, তিনিটা একেলগে বহি লৈছোঁ। এতিয়া আমিও জলপান কেইটামান খাই লওঁ, তাৰপিছত লাগি যাম। আৰু কামতো লাগিয়ে আছোঁ, তথাপিও আৰু কাম কৰিবলৈ বাকী আছে বহুত। আৰু জলপান খাই পিছফালে বহিবলৈ আহিলোঁ। আৰু নবৌহঁতক দেখিছোঁ এয়া ভকতসকলক চাহ দিবলৈ গৈ আছে। মানে পিছফালে সকলোখিনি কাম কৰি আছে, চাহ বনোৱাৰ পৰা আদি কৰি মানে প্ৰায় কাম পিছফালে কৰি আছে। আৰু এয়া দেখিছে ভকতসকলৰ মাজত নবৌহঁতে চাহ পানী দি আছে। ভকতসকল মানে চাহ তাহ খাই হোৱাৰ পিছত ভকতসকলৰ মাজত মানে এখন সম্বৰ্ধনা পত্ৰ পঢ়ি দিয়া হৈছে। আৰু যিখন সম্বৰ্ধনা পত্ৰ দিছিলে আইতাক আমাৰ বৰনামঘৰৰ পৰা, আৰু সেইখনকে ভকতসকলৰ মাজত পঢ়ি দিছে। আৰু আপোনালোকেও চাই লওকচোন, এইখনে সেইখন যিখন মানে পঢ়ি আছে। আৰু এনেকুৱা সম্বৰ্ধনা পত্ৰ অকল আমাৰ আইতাক বুলিয়ে নহয়, আমাৰ গাঁৱৰ যিমান বয়সস্থ মানুহ আছে সকলোকে বৰনামঘৰৰ ফালৰ পৰা এনে এখন দিয়া হয়। আৰু আমাৰ আইতাই পোৱাখনো এইখনেই, চাই লওক। আৰু এতিয়া প্ৰসাদ খাব হৈ গ'ল। আমাৰ নৱদাই প্ৰসাদ এখিলা এখিলাকৈ দি আহিছে। আৰু এতিয়া প্ৰসাদটো খাই লওঁ। আৰু ব'লকচোন ভিতৰত কি হৈ আছে চাই লওঁ। ভিতৰতো মানে নিতু দা আৰু মাইনা দাই আইসকলক আৰু মানে যিখিনি ভিতৰত বহি আছে মানে গোটেইখিনিকে প্ৰসাদ দি আছে। আৰু কিনো এতিয়া প্ৰসাদ খাই লওঁ। আৰু এইপিনে বৌহঁতে প্ৰসাদ খাই আছে চাওক। আৰু এইপিনে বৰ্তা আৰু নিতু দাই মানে ঘৰমূলীয়া পাতৰ টোপোলা বনাই আছে। আৰু কল দিছে, মানে সকলোখিনি বস্তু যিখিনি বস্তু দিব লাগে সকলোখিনি ভৰাই পেলানি পলিথিনত টোপোলা বনাইছে, যিহেতু ভকতসকল ঘৰৰ যোৱা আগমুহূৰ্তত দিয়া হ'ব। আৰু এয়া দেখিছে আপোনালোকে ভকতসকলৰ সকলো কাম হৈ গ'ল। এতিয়া ঘৰলৈ বুলি গৈছে, হাতত প্ৰসাদৰ টোপোলা লৈছে। আৰু সকলো ভকত ঘৰলৈ গৈছে। আৰু সকাম ইমানতে সামৰণি পৰিছে। আৰু যি পাৰিছোঁ আকৌ কৈছোঁ, কামৰ মাজতে যিকণ পাৰিছোঁ এইকণ দেখাইছোঁ। সকলোৱে ভালদৰে আকোৱালি ল'ব। ঠিক আছে, আজিলৈ বাই বাই, জয় অসম। ছাবস্ক্ৰাইবটো কৰিয়ে দিব আৰু।